নমস্কাৰ ফ্ৰেণ্ডছ, সকলো ভালে কুশলে আছেনে? আশা কৰোঁ সকলোৰেই ভাল। আকৌ এটা নতুন টপিকৰ সৈতে নিৰুমা শইকীয়া মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সঁচাকৈ বহুত ভয় লগা পৰিস্থিতি, কিছুমান হৃদয় বিদাৰক কাহিনী আৰু বুকু কঁপি যোৱা কিছুমান ভয়ংকৰ দৃশ্য। আপোনালোকেও চাগে নিউজবিলাকত তাকেই চাই আছে আৰু অনুমান কৰিব পাৰিছে চাগে মই কিহৰ কথা কৈ আছোঁ। হয়, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ মহাযুদ্ধখনৰ কথা কৈ আছোঁ মই। নিউজত এই ভয়ংকৰ ঘটনাবিলাক ময়ো চাই আছোঁ, কিন্তু প্ৰথমতে জানিবই পৰা নাছিলোঁ যে এই মহাযুদ্ধখন আৰম্ভ হ'ল কিয়। ইয়াৰ কাৰণে দোষী কোন, ইউক্ৰেইন নে ৰাছিয়া? আপোনালোকে জানেনে বাৰু? কিছুমানে জানে বাৰু, তথাপিও তাৰে মাজত বহুতো নজনা মানুহো আছে। জানাবিলাকেতো জানেই, যিখিনিয়ে নাজানে তেওঁলোকৰ সুবিধাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মহাযুদ্ধখন যিহেতু অলৰেডি আৰম্ভ হৈয়ে গৈছে, এতিয়া ইউক্ৰেইন দোষী নে ৰাছিয়া দোষী এইটো বিচাৰ খোচাৰ কৰিব যোৱাৰ আগতে আমি এই যুদ্ধখনৰ প্ৰথম সূত্ৰপাত কেনেকৈ ঘটিল সেইটো জানিব লাগিব। কাৰণ যিহেতু দুয়োখন দেশৰ মাজত এটা সময়ত ভাল বন্ধুত্ব আছিল। এইটো প্ৰায় 30 বছৰমান পিছৰ কথা। 1991 চনত দুয়োখন দেশৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশে সেই সময়ত ছোভিয়েট ইউনিয়নৰ অংশীদাৰ আছিল। 1991 চনৰ আগষ্ট মাহত ইউক্ৰেইনে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন হোৱাটো বিচাৰিলে। সেইটো বছৰতে 1991 চনৰ 1 ডিচেম্বৰ মাহত জনমত সংগ্ৰহ কৰালে, মানে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰালে, য'ত 90% ইউক্ৰেইনিয়ানে ছোভিয়েট ইউনিয়নৰ পৰা আলাগ হোৱা পক্ষত ভোটদান কৰিলে। তাৰে পিছদিনাই ৰুছৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে ইউক্ৰেইনক এখন বেলেগ দেশ হিচাপে মান্যতা প্ৰদান কৰিলে। সেই সময়ত ৰুছে ক্ৰিমিয়াকো ইউক্ৰেইনৰ এটা অংশ বুলিয়ে কৈছিল। 1954 চনত ছোভিয়েট ইউনিয়নৰ প্ৰেছিডেণ্ট নিকিতা খ্ৰুশ্চেভে ইউক্ৰেইনক ক্ৰিমিয়া উপহাৰ হিচাপে দিছিল। 2004 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইউক্ৰেইনত ভিক্টৰ য়ানুকোভিছে জয়লাভ কৰিলে আৰু ইউক্ৰেইনবাসীয়ে কোভিছক ৰুছৰ সমৰ্থক বুলি ভাবিছিল। সেইকাৰণে কোভিছে জয়লাভ কৰাৰ পিছতে ইউক্ৰেইনত বিদ্ৰোহৰ সৃষ্টি হৈছিল আৰু সেই বিদ্ৰোহক অৰেঞ্জাৰ ৰিভলিউচন নাম দিয়া হৈছিল। তাৰ পাছত 2013 চনৰ নৱেম্বৰ মাহত য়ানুকোভিছে ইউৰোপীয়ান ইউনিয়নৰ লগত তেওঁলোকৰ মাজত থকা কোনো বুজাবুজিৰ ডিল এটাত ছাইন নকৰিবলৈ সিদ্ধান্ত ল'লে। এই ডিলৰ পৰাই ইউক্ৰেইনে $15 আৰব পেকেজ এটা পাবলগীয়া আছিল, যাৰ কাৰণে য়ানুকোভিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইউক্ৰেইনবাসীয়ে হৰতাল কৰিবলৈ ৰাস্তাত ওলাই আহিল। 2014 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজধানী কিউবত বিদ্ৰোহৰ কাৰণে ডজনে প্ৰদৰ্শকসকল মৰিবলৈ ধৰিলে। তাৰ পিছত এই বিদ্ৰোহ ইমানেই বাঢ়ি গ'ল যে 2014 চনৰ 22 ফেব্ৰুৱাৰীত য়ানুকোভিছে দেশ এৰি পলাই যাবলগীয়া হ'ল। ইউক্ৰেইনত ইউৰোপীয়ান ইউনিয়নৰ সমৰ্থকসকল সত্তাত অহাৰ পিছত তেওঁলোকে ক্ৰিমিয়াৰ ওপৰত আক্ৰমণ চলালে আৰু আৰ্মি ড্ৰেছ পিন্ধি বিদ্ৰোহীসকলে ক্ৰিমিয়াৰ সংসদৰ ওপৰতো কব্জা কৰিলে। কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এইটো মানিবলৈ একেবাৰে ইনকাৰ কৰি দিছে যে তেওঁলোক ৰুছৰ সৈনিক আছিল। 2014 চনৰ মাৰ্চ মাহত ক্ৰিমিয়াত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰালে। ইয়াত 97% মানুহে ৰুছত যোগদান কৰাৰ পক্ষত ভোট প্ৰদান কৰিলে আৰু বাকী 3% মানুহ বাকী থাকিল। ইয়াৰ পিছত এটা ৰাতিৰ ভিতৰতে ইউক্ৰেইনৰ 25,000তকৈ অধিক সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক তাৰ পৰা উদ্ধাৰ কৰিলে। 2014 চনৰ 18 মাৰ্চত ক্ৰিমিয়া অধিকাৰীসকলৰ ওপৰত ৰুছে অধিকাৰ সাব্যস্ত কৰিলে। ৰুছে ক্ৰিমিয়াৰ ওপৰত কব্জা চলোৱাৰ পিছতো সংঘৰ্ষ চলিয়ে থাকিল। 2019 নিৰ্বাচনত ইউক্ৰেইনত ভলোদিমিৰ জেলেনস্কিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল। ভলোদিমিৰ জেলেনস্কিয়ে ডনবাছৰ পুৰণা স্থিতিক অটুট ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ল যদিও জেলেনস্কিয়ে সত্তাত অহাৰ পিছতে নেটো সংগঠনত যোগদান কৰিবলৈ প্ৰচুৰ চেষ্টা চলালে। তাৰ পিছত 2021 চনৰ নৱেম্বৰ মাহত ছেটাৰলাইটৰ দ্বাৰা লোৱা ফটোত ধৰা পৰিল যে ৰুছে ইউক্ৰেইনৰ সীমাৰ ওচৰত পহৰা দিবলৈ সৈনিক পঠিয়াবলৈ আৰম্ভ কৰি দিছে। ইয়াৰ কাৰণ হ'ল ৰুছে কেতিয়াও নিবিচাৰে যে ইউক্ৰেইনে নাটো সংগঠনত যোগদান কৰক। ৰুছে ভাবিছিল যে ইউক্ৰেইনে যদি নাটো সংগঠনত যোগদান কৰে তেতিয়াহ'লে নাটো সংগঠনৰ সৈনিক আহি তেওঁলোকৰ একেবাৰেই সীমাত উপস্থিত হ'ব।
এই মহাযুদ্ধখন আৰম্ভ হোৱাৰ আঁৰৰ থুলমূল কাহিনী এইখিনিয়ে নাজানো ভালকৈ ক'ব পাৰিছোনে নাই তথাপিও আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আপুনি প্ৰথমতে পায় তাৰ কাৰণে নটিফিকেশ্যন বেলটো অল কৰি দিব আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই